নমস্কাৰ বন্ধুসকল। আজি মই আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই এটা ৰাতি খাবৰ কাৰণে এটা ৰেচিপি বনাইছোঁ। নামটো হ'ল চাহী পনীৰ। চাহী পনীৰ বহুতেই খাই বহুত ভাল পায়। ভেজিটেৰিয়ানসকলৰ কাৰণেতো বহুত এটা ভাল ডিছ, খাই খুব ভাল পায় চাগে। আচলতে মই ডিছটো ইউটিউবৰ পৰা চায়ে শিকিছোঁ, কিন্তু ধৰক কিছুমান মানুহ আছে, ধৰক আমাৰ অসমীয়াৰ ভিডিঅ'টো হিন্দীত দিয়ে ইউটিউবত, বা ইংলিছত লিখি দিয়ে ইনগ্ৰিডিয়েণ্টছবিলাক, তো সেইবিলাক বুজি নাপায়। তো বনাবৰ মন থাকিলেও বনাব নোৱাৰে। তো কি বস্তু লাগে ধৰিব নোৱাৰে। সেইটো কাৰণে আজি এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে সকলোৱে বহুত সহজ পদ্ধতিৰে বনাই খাব পাৰিব। বলক চাওঁগৈ মোৰ পাকঘৰলৈ। চাহী পনীৰ বনাবলৈ যিখিনি লাগিব বস্তু, ইনগ্ৰিডিয়েণ্টছখিনি সেইখিনি এতিয়া আমি চাই লওঁ। প্ৰথম লাগিব টমাটাৰ, বিলাহী। তাৰ পাছত লাগিব পিঁয়াজ, ৰচুন, আদা। তাৰপিছত আৰু লাগিব কেইটামান কাজু, তেজপাত এখিলা, বাটাৰ, লাল মিৰ্চ, ইলাইচি পাউডাৰ আৰু কিবা কিবি লাগিব। প্ৰথমতে আমি চাহী পনীৰৰ গ্ৰেভিটো ৰেডি কৰি লওঁ। তাৰ কাৰণে এখন পেন লৈছোঁ। সেই পেনখনত আমি দিব লাগিব টমাটাৰখিনি। বিলাহী আমি দিছোঁ 4জন মানুহৰ কাৰণে বনাব লৈছোঁ, গতিকে মই দিছোঁ 5টা বিলাহী, ডাঙৰ ডাঙৰকৈ কাটি দিব। তাৰপিছত দিছোঁ 2টা ডাঙৰ পিঁয়াজ, তাৰপিছত ৰচুন, আদা, তেজপাত, কাজু কেইটামান, তাৰ পাছত দিব লাগিব ইলাইচি পাউডাৰ। গোন্ধটো খুব ধুনীয়া আহে ইলাইচি পাউডাৰ দিলে। অলপ লাল মিৰ্চ, জ্বলা নহ'লে খাই জানো ভাল লাগিব যিকোনো ডিছ। কমকৈ দিছোঁ আৰু কালাৰৰ কাৰণেও। তাৰ পাছত ইয়াত দিব লাগিব অলপ বাটাৰ। তাৰ পাছত দিব লাগিব অলপ নিমখ। তাৰ পাছত দিব লাগিব অলপ পানী, বস্তুখিনি সিজিবৰ কাৰণে। বেছি নহয়, অলপ। বিলাহীৰ পৰা অলৰেডি পানী ওলাবই। এতিয়া এইখিনি আমি গেছত সিজিবলৈ দিব লাগিব, কম জুইত। গেছটো অলপ কম কৰি দিব লাগিব। এতিয়া ইয়াত ঢাকন দি এতিয়া সিজিবলৈ দিম। এইখিনি মই গেছটো অফ কৰি গেছৰ পৰা নমাই আনিলোঁ। এইখিনি অলৰেডি সিজিলে, বহুতখিনি কোমল হৈ গ'ল, চফ্ট হৈ গ'ল। এইখিনি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত, অলপ ঠাণ্ডা হ'লে মিক্সাৰত গুড়ি কৰি ল'ব লাগিব। এতিয়া হৈ যাব আমাৰ গ্ৰেভি ৰেডি। আৰু সিমান দেৰি মই পনীৰখিনি কাটি ল'লোঁ। এতিয়া পেনখন আমি গেছত, কম গেছত দি লৈছোঁ। তাত অলপ বাটাৰ দিব লাগিব। এইখিনি গলাৰ পিছত ইয়াত এতিয়া পনীৰখিনি ফ্ৰাই কৰি ল'ব লাগিব অলপ। বহুত কম গেছত, নহ'লে জ্বলি যাব পনীৰবিলাক। পেনখন বহুত গৰম হৈ গ'ল একচুৱেলি। অলপ ঠাণ্ডা হ'ব দিছোঁ। এতিয়া পনীৰবিলাক ইয়াত দি দিম। লাহে লাহে দিব লাগিব, নহ'লে পনীৰবিলাক ভাগি যাব। এতিয়া অলপ অলপ হিলাই থাকিব।
অলপ নিমখ ছটিয়াই দিব লাগিব যাতে পনীৰখিনিতো নিমখৰ সোৱাদটো আহে। এতিয়া ইয়াত গ্ৰেভিখিনি ঢালি দিব লাগিব। চাহী পনীৰত আচলতে ক্ৰীমটো বহুত ইম্পৰ্টেণ্ট, ক্ৰীম দিবই লাগিব। এতিয়া মই এইটো আমুল ক্ৰীম দিছোঁ। ক্ৰীমটোৰ পৰা অলপ উলিয়াই পিনি এই ধৰণে অলপ ফেটি ল'ব লাগিব, তেতিয়াহে ছফ্ট হ'ব। পনীৰত এতিয়া গ্ৰেভিখিনি দি দিম। ভালদৰে চুচি দিব। গোন্ধ বহুত ধুনীয়া ওলাইছে। এতিয়া অলপ হিলাই দিব লাগিব গ্ৰেভিখিনিৰ লগত। অলপ উতলিবলৈ দিব লাগিব। বহুত কমত দিয়া আছে গেছটো। এয়া উতল আহিছে। অলৰেডি সিজাই আছে গ্ৰেভিখিনিও, পনীৰটোতো ছফ্টে থাকে, সেইকাৰণে বেছি উতলাবলৈ প্ৰয়োজন নাই, নহ'লে গ্ৰেভিটো বেছি ডাঠ হৈ যাব। এতিয়া ইয়াতে আমি অলপ ক্ৰীম দি দিম। ক্ৰীমটো আচলতে আৰু ফেটিব লাগিছিল, আপোনালোকে ভালদৰে ফেটি ল'ব ক্ৰীমখিনি। মিক্স কৰি দিম। চামুচখনে পৰি গ'ল। এয়া হৈ গ'ল আমাৰ চাহী পনীৰ ৰেডি। এয়া মই বেটাৰ কাৰণে ছাৰ্ভ কৰি আনিছোঁ এখন ৰুটিৰ লগত খাবলৈ। ৰুটিৰ লগত খাই ভাল পাব। সৰু ল'ৰা ছোৱালীবিলাকে খাই খুব ভাল পায়। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰি দিব। আৰু আপোনালোকে বহুত সহজ পদ্ধতিৰে এনেদৰে বনাব পাৰিব। সকলোৱে বনাই চাব।